তোমাৰ বাবে এটা বেয়া খবৰ আছে। বেয়া খবৰ? মোৰ লগতনো ভাল হৈছে কি? আৰু কি বেয়া খবৰ আছে? ভাস্কৰৰ বিষয়ে কিবা নেকি? কালি অফিচলৈ আমি গ'লো, কিন্তু ভাস্কৰৰ লগত মোৰ কথা পতাৰ যি প্লেন আছিল সেই প্লেনটো ছাকচেছ নহ'ল, কাৰণ ভাস্কৰ অফিচেই নাহিল। সি কোম্পানীৰ চাকৰি ৰিজাইন দিয়াৰ কথা কৈছে নেকি? সি এটা চাকৰিৰ বাবে ব্যাকুল হৈ আছিল। সেনেই তাৰ ঘৰখনত সি চলিব পৰাকে দেউতাকে টকা উপাৰ্জন কৰি থৈছে, কিন্তু তাক নিজস্বভাৱে কিবা এটা ইনকাম লাগে বুলি মই কোৱাৰ বাবে সি চাকৰিৰ পিছত দৌৰিছিল। এতিয়া চাকৰিটো পালে যদিও মোৰ হাজবেণ্ডৰ কোম্পানীত, সি ক'ৰ পৰা বাৰু সেই চাকৰিটো কৰিব? নিশ্চয় চাকৰিটো ৰিজাইন দিছে। ভাস্কৰে এইটো নাজানে যে তুমি মোৰ নামতহে হাজবেণ্ড। মই তোমাক ভালো নাপাওঁ বা স্বামী হিচাপে গ্ৰহণো কৰা নাই। ভাস্কৰক কোনে ক'ব যে মই এতিয়াও তাৰ বাবে ৰৈ আছো? যি আশা কৰিছিলো সকলোবোৰ তুমিতো শেষ কৰি দিলা। তুমিয়ে সকলো শেষ কৰিলা। তোমাৰ মোক যিমান ব্লেম কৰিব লগা আছে কৰি থাকা, যিমান গালি দিব লগা আছে পাৰি থাকা। এটা কথা হ'ল, আৰু যিটো কথা মই তোমাৰ বাবে বেয়া খবৰ বুলি কৈছো সেইটো শুনি লোৱা ফাৰ্ষ্ট। কি কথা? আৰু কি বেয়া কথা আছে মোৰ বাবে? নকয় কিয়? কওক। বেয়া কথাটো হ'ল যে তোমাৰ ভণ্টি মুনমুনি আৰু তোমাৰ প্ৰেমিক ভাস্কৰে মন্দিৰত বিয়া কৰাব গৈছে। আৰু সেই খবৰটো মই পাইছো। তোমাৰ ভণ্টিয়ে নাজানো কি কাৰণে ভাস্কৰৰ লগত বিয়া হৈছে, আৰু নাজানো ভাস্কৰে তোমাৰ ভণ্টি কিয় বিয়া পাতিছে, কিন্তু এয়াই সত্য। ভাস্কৰে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। ভাস্কৰক মই ভাল পাওঁ। ভাস্কৰে মুনমুনিক বিয়া পাতিব নোৱাৰে, আৰু মুনমুনিয়ে ভাস্কৰক কিয় বিয়া কৰাব? সেইবোৰ সকলো মিছা কথা। তুমি মোক এইবোৰ মিছাকৈ কৈছা যাতে মোৰ অন্তৰত ভাস্কৰৰ প্ৰতি বেয়া ভাৱ সোমাওক আৰু মই ভাস্কৰক ঘৃণা কৰোঁ। তেতিয়াহে তুমি মোক নিজৰ কৰি পাবা। বৰ স্বাৰ্থপৰ। তোমালোক চহৰীয়া ল'ৰাবোৰ বহুত স্বাৰ্থপৰ আৰু বহুত টেঙৰাচা। মই তোমাৰ কথা বিশ্বাস নকৰোঁ। তুমি মোৰ কথা বিশ্বাস নকৰা ন? নালাগে তুমি মোৰ কথা বিশ্বাস কৰিব। মন্দিৰৰ এড্ৰেছ দিছো, কাৰ দিছো, ড্ৰাইভাৰ দিছো, তুমি গৈ নিজেই চেক কৰি আহা। মই নিজেই চেক কৰি আহিম, কিন্তু মোক যাবলৈ আপোনাৰ ঘৰৰ কাৰ ড্ৰাইভাৰৰ প্ৰয়োজন নাই। মই টেম্পু এখনতে গুচি যাম। এনেকুৱা জেদ নধৰিবা তুমি। মই যি কৈছো সেইটো শুনা। এই চহৰখনত তুমি নতুন, আৰু এই চহৰত তুমি নিজৰ মতে এনেকৈ গুচি যাব নোৱাৰা। মই পাৰিম। আপুনি ঘৰত মেনেজ কৰক। আপুনি ঘৰৰ মানুহক কওক মই কলৈ গৈছো, কি কৈছো, আপুনি ফাঁকি দিয়ক। মই চাম। কোনটো মন্দিৰত তাহাঁতৰ বিয়া হৈছে বুলি আপুনি কৈছে, মোক এড্ৰেছটো দিয়ক। ঠিক আছে, মই তোমাক এড্ৰেছটো দিছো, আৰু তুমি নিজৰ চকুৰে চাই আহাগৈ মুনমুনি আৰু ভাস্কৰৰ বিয়া। যাক তুমি সঁচা অন্তৰেৰে আজিও ভাল পাই আছে, সি এখন্তে সময় নলগালে তোমাক ভুল বুজিবলৈ। সেইদিনা তোমাৰ মোৰ ডান্স দেখি, তোমাক মোক একেলগে দেখি সি ভাবি ল'লে যে তুমি মোৰ ৰিয়েলত পত্নী, আৰু তোমাৰ প্ৰতি থকা তাৰ বিশ্বাস শেষ হ'ল সেইদিনাই। আৰু সি তৎক্ষণাত মুনমুনিৰ লগত বিয়া পাতিছে, তোমাৰ ভণ্টি, তোমাৰ খুৰাৰ ছোৱালীৰ লগত। সি তোমাক সঁচা ভাল পোৱাই নাছিল। সি যদি তোমাক সঁচা ভাল পালেহেঁতেন তোমাক এবাৰ সুধিলেহেঁতেন, বা তোমাক মোৰ লগত সুখী থকা দেখি সি সুখী হ'লহেঁতেন। হ'ব, আপুনি দীঘলীয়া লেকচাৰ দিব নালাগে মোক। কাৰো ইমান বহল অন্তৰ নাই, এইখন পৃথিৱীত কোনো পুৰুষৰ ইমান বহল অন্তৰ নাই যে সঁচা ভাল পোৱা পেয়সী গৰাকীক বেলেগৰ লগত সুখত থকা দেখি সুখী হৈ থাকিব। সি মোক সঁচা ভাল পাইছিল, যিদৰে মই তাক সঁচা ভাল পাওঁ, আৰু সি মোক আপোনাৰ লগত দেখি একো আমনি নকৰাকৈ গুচি গৈছে। এয়াই তাৰ মোৰ প্ৰতি থকা সঁচা ভাল পোৱা। আৰু আপুনি যে কৈছে মুনমুনিৰ লগত তাৰ বিয়া হৈছে, তাকো এই চহৰৰ মন্দিৰত, সেয়া একেবাৰে অসম্ভৱ। মুনমুনি এই চহৰলৈ অহা হ'লে নিজৰ বায়েকৰ ওচৰলৈ, অৰ্থাৎ মোৰ ওচৰলৈ আহিলেহেঁতেন। মুনমুনি মোৰ ওচৰলৈ আহিলেহেঁতেন, আৰু তাই মোৰ লগত কথাবোৰ পাতিলেহেঁতেন। হয়, তাই মোৰ খুৱাৰ ছোৱালী, কিন্তু তাই এনেকৈ খুৰীহঁতক নজনোৱাকৈ হঠাতে মন্দিৰত ভাস্কৰ নালাগে অইন কাৰো লগতো বিয়া নহয়। তুমি নিজেই চাই আহাগৈ, মই তোমাক ইয়াতকৈ আৰু একো ক'ব নোৱাৰিম। সেইটোৱেইতো কৈছো, মই নিজেই চামগৈ। কিন্তু তুমি মোৰ ঘৰৰ, মানে আমাৰ ঘৰৰ কাৰ আৰু ড্ৰাইভাৰ লৈ যাব লাগিব। সেয়া মোৰ ৰিকুৱেষ্ট বুলিয়ে ভাবা। ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিবা, মই ভাস্কৰক বুজাম আৰু সি বুজিব। আৰু যদি তুমি কোৱা কথাবোৰ মিছা হয় নহয়, মই এই ঘৰলৈ উভতি নাহো।
মই ভাস্কৰৰ লগত গুচি যাম। তুমি তোমাৰ ঘৰৰ মানুহক বুজাবা। আৰু যদি সঁচা হয় তেন্তে মোৰ জীৱনলৈ উভতি আহিবা। সঁচাটো কেতিয়াও নহয়। সঁচা হলেও মই আপোনাৰ জীৱনলৈ উভতি নাহো। আপোনাৰ দৰে আপোনাৰ লগত মই আৰু নোৱাৰো। আহিছো মই। ভাস্কৰ, মুনমুনি, সেয়া মই কি দেখিছো, এয়া মানে সঁচা। তেখেতে কোৱা অৰ্থাৎ ৰিয়ানে কোৱা কথাবোৰ সঁচা। ভাস্কৰ, তুমি মুনমুনিক বিয়া কৰালা আৰু মুনমুনি তই ভাস্কৰৰ লগত বিয়া হলি। এয়া কি আৰু এনেকৈ কিয়? তই ঠিকেই দেখিছ, যি দেখিছ ঠিকেই দেখিছ জোনাকী। এতিয়া মোক সম্পৰ্কৰ দোহাই দিবলৈ নাহিবি। সেইটো নকবি যে মই তোৰ ভণ্টি হৈ বা তোৰ খুৰাৰ ছোৱালী হৈ কিয় তোৰ প্ৰাক্তন প্ৰেমিকৰ লগত বিয়া হৈছো। তই এৰি যোৱা ভাস্কৰ দাৰ জীৱনটো সযতনে ৰাখিবলৈ মই ভাস্কৰ দাৰ লগত বিয়া হৈছো। তই এজনী স্বাৰ্থপৰ, তই এজনী টকাৰ লোভীয়া। টকাৰ লোভত তই ভাস্কৰ দাক এৰি দিলি আৰু এতিয়া তই ইয়াত কিয় ওলাইছহি? আমাৰ সুখৰ সময়ত তোক আমি ইয়াত নিবিচাৰো। যা, তই এটা ক'লা ছায়া ভাস্কৰ দাৰ জীৱনৰ, আৰু সেই ছায়াটো ভাস্কৰ দাৰ জীৱনত নপৰাকৈ মই ৰাখিম, কাৰণ এতিয়া মই ভাস্কৰ দাৰ পত্নী। তই ভাল সময়তে আহিছ দে। তই আমাৰ বিয়া চাবলৈ আহিছ নে কি কোৱা ভাস্কৰ দা? মই তোৰ পৰা একো শুনিব নিবিচাৰো। তই জান কি চিটুৱেশ্যনত মোৰ বিয়া হৈছিল। ভাস্কৰ, তুমি জানানে আজিও মই তোমাকেই ভাল পাওঁ। আজিও মই তোমাৰ বাবে ৰৈ আছো। আজিও মোৰ অন্তৰত কেৱল তুমি আছা। হয় নেকি? মই আছো ন তোমাৰ অন্তৰত? তেতিয়াহ'লে তোমাৰ শিৰত ৰিয়ানৰ নামৰ সেন্দুৰ কিয়? মই কেইটামান দিনৰ বাবে কি চহৰলৈ গুচি আহিলো? তুমি মোক এৰি চহৰীয়া ধনী ল'ৰা বিচাৰি বিয়া হৈ ললা। এবাৰো তুমি মোৰ কথা নেভাবিলা আৰু এতিয়া তুমি কৈছা যে তুমি মোক ভাল পোৱা। মই আছো তোমাৰ অন্তৰত। মুনমুনিয়ে ঠিকেই কৈছে, তুমি এজনী স্বাৰ্থপৰ লোভীয়া নাৰী, যি টকাৰ লোভত ভাল পোৱাক ত্যাগ কৰিব পাৰে। তুমি তুমি সঁচাকৈ টকাৰ লোভীয়া। ভাস্কৰ, কি ভাস্কৰ? তোৰ নিচিনা এজনী লোভীয়া নাৰীৰ মুখত মোৰ নাম শোভা নাপায়। তই লোভীয়া, টকাৰ লোভীয়া, তই স্বাৰ্থপৰ। আৰে তোক যে মই ভাল পাইছিলো সেই দিনবোৰক এতিয়া মই ঘৃণা কৰো। তোক ঘৃণা কৰো মই জোনাকী, তোক ঘৃণা কৰো। তই মোৰ জীৱন কি বৰবাদ কৰিবি? মই তোৰ জীৱন বৰবাদ কৰিম। তোৰ হাজবেণ্ডক সকলোবোৰ সঁচা কৈ দিম আৰু চহৰীয়া ল'ৰাই কি তোক ৰাখি থব মোৰ সঁচাবোৰ জনাৰ পিছত? তোক ঘৰৰ পৰা বাহিৰ কৰি দিব। অভদ্ৰ নাৰী। ভাস্কৰ, কি ভাস্কৰ? মই কৈছোৱেচোন তোৰ মুখত মোৰ নাম শোভা নাপায়। তই এজনী অসভ্য চৰিত্ৰহীনা নাৰী। তোৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ বাকী নাই আৰু মোৰ। মই মুনমুনিক বিয়া কৰাইছো আৰু মুনমুনিৰ লগত গোটেই জীৱনটো থাকিম। তোৰ নিচিনা এজনী ছোৱালীয়ে মোৰ লাইফ বৰবাদ কৰিব নোৱাৰে। তই কি ভাবিছিলি তই চহৰীয়া ধনী ল'ৰা চাই বিয়া হৈ আহিবি আৰু মই তোৰ দুখত কান্দি থাকিম? এনেকুৱা কেতিয়াও নহয়। আৰু তোৰ গিৰিয়েৰক কৈ দিবি, তোৰ গিৰিয়েৰৰ কোম্পেনীত মই চাকৰি নকৰো আৰু মই মুনমুনিক গাঁৱলৈ লৈ যাম আৰু গাঁৱত মোৰ পাপাই মোৰ বাবে বিজনেছ আৰম্ভ কৰাৰ কথা কৈছে আৰু সেইখিনিকে কৰিম মই। তোৰ গিৰিয়েৰৰ তলতীয়া হৈ নাথাকো মই। তোমাৰ মোক ইমানখিনি কথা কবলৈ আছিলে, তুমি মোক লগ নকৰিলা কিয়? সেইদিনা লগ পাওঁতে তুমি মোক নকলা কিয় যে তোমাৰ মনত মোৰ প্ৰতি ইমান লেতেৰা ভাৱ সোমাই আছে? সঁচা ভাস্কৰ, সঁচাকৈ তুমি জোনাকীক তেনেকুৱা বুলি ভাবা? তুমি ভবাৰ দৰে জোনাকী নহয়। টকাৰ লোভত জোনাকী বিয়া হৈ অহা নাছিল, বৰঞ্চ জোনাকীক বাধ্য কৰাইছিল ৰিয়ানৰ লগত বিয়া হবলৈ। সেইজনীয়ে সকলোবোৰ মিছা কৈছে। সেইজনীৰ কথাবোৰ বিলিভ নকৰিবা ভাস্কৰ দা। হয়, তই কি এতিয়া চহৰীয়া ল'ৰাৰ লগত সুখী থাকিব পৰা নাই নেকি? তাৰমানে তই ভবাৰ মতে লাভবিলাক পাইছ, টকা পাইছ, কিন্তু হাজবেণ্ডৰ মৰম পোৱা নাই ন? সেইবাবে ভাস্কৰ দাক সেইটো নহয়, তই দুটা হাতত দুটাক ৰাখিব বিচাৰিছ। অভদ্ৰ নাৰী। মুনমুনি, তই মোৰ ভণ্টি, তই মোৰ খুৰাৰ ছোৱালী। সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছো। তই মোৰ বাবে এনেকুৱা কথা কেনেকৈ কব পাৰ?
মই তোক আগতেও কৈছো এতিয়াও কৈছো সম্পৰ্কৰ দোহাই নিদিবি সম্পৰ্কৰ নাম নলবি তোৰ লগত একো সম্পৰ্কয়ে নাৰাখো মই আৰু মোৰ মা পাপাই মোক ছাপোৰ্ট কৰিব কাৰণ সেয়া মোৰ মা পাপা তোৰ নহয় তোৰ মাৰ দেউতাৰৰ মূৰটো তই সৰুতেই খালি তই কুলক্ষণী তহঁতে মোক সঁচাকৈয়ে ভুল বুজিছ সকলোৱে ভুল বুজিছ ভাস্কৰ মই তোমাক মোৰ মনৰ কথাবোৰ কবলৈয়ে বিচাৰি ফুৰিছিলো মই তোমাক বিচাৰি ফুৰিছিলো আনকি মোৰ হাজবেণ্ড ৰিয়ানেও তোমাৰ ওচৰলৈ মোক নিবয়ে বিচাৰিছিল কিন্তু তুমি তৎক্ষণাত মোক ইমান ভুল বুজিবা তোমাৰ অন্তৰত মোৰ প্ৰতি ইমান লেতেৰা ভাৱ থাকিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলো ভাস্কৰ সেয়া তই কি শুনিছ জোনাকী ইয়াতকৈও বেছি শুনিবলৈ বাকী আছে তোক মই ঘৃণা কৰো তোৰ গালৈ থুৱাই দিব মন গৈছে মোৰ চৰিত্ৰহীনা নাৰী হাতৰি যা মোৰ সন্মুখৰ পৰা হাতৰি যা হাতৰি নাযাও কিয় আমাৰ সুখৰ সময়খিনিত বিষ ঢালিবলৈ কিয় আহিছ তই হাতৰি যাম মই তহঁত সুখী থাক ভাস্কৰ সুখী থাকা মুনমুনিৰ লগত কিন্তু মোৰ কথাবোৰ তুমি ভুল বুজিছা তুমি ভবাৰ দৰে একো নহয় তই যাবি নে মোৰ ভৰিত থকা জোতায়ে তোক খেদিম ভাস্কৰ কি ভাস্কৰ কৰি আছ গুচি যা তোৰ নিচিনা চৰিত্ৰহীনা নাৰীৰ মুখত মোৰ হাজবেণ্ডৰ নাম শোভা নাপায় আঁতৰি যা